হেল্ল' গাইজ, অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা বহুতো ভাল খবৰ ওলাই আহিছে। বৰ্তমান টোটেল 35টা ভেকেঞ্চি ওলাই আহিছে অল ইণ্ডিয়া লিমিটেড ফালৰ পৰা। আপোনালোকৰ অনলাইন লাষ্ট ডেট হৈছে এইটো মাহৰে 27 তাৰিখ, লাষ্ট ডিচেম্বৰ 26 ডিচেম্বৰ 2022। আপোনালোকৰ পোষ্ট অনুসৰি কোৱালিফিকেশ্যন বেলেগ বেলেগ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে, চাই ল'ব পাৰে। 10 পাছ লাগিব, এইটো হ'ব লাগিব আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড ফ্ৰম এ গভৰ্ণমেণ্ট ৰেকগনাইজ ইনষ্টিটিউট। 2 নম্বৰতে দিয়া আছে মাষ্ট পছেছ ভেলিড ইলেক্ট্ৰিকেল ৱৰ্কমেন্স পাৰ্মিট, মিনিমাম ক্লাছ 1 ক্লাছ 2 ইছ্যুড বাই গভৰ্ণমেণ্ট ইলেক্ট্ৰিকেল লাইচেন্স বৰ্ড হ'ব লাগিব। আপোনালোকৰ পোষ্ট অনুসৰি এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ। আপোনালোকৰ 10 পাছ হ'ব লাগিব মিনিমাম। আপোনালোকৰ ইয়াত ইঞ্জিনিয়াৰিঙৰো পোষ্ট আছে, আপোনালোকে চাই ল'ব পাৰে। আপোনালোকৰ এজ লিমিট দিয়া আছে মিনিমাম 18 to 40 ইয়াৰ্ছ, ST SCৰ বাবে 5 বছৰ, OBC বাবে 3 বছৰ। আপোনালোকৰ ৰেজিষ্টাৰ্টিং ডেট অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন 25 তাৰিখৰ পৰাই হৈছে। আপোনালোকৰ লাষ্ট ডেট হ'ল 26 ডিচেম্বৰ 2022 11:59 PM। হেই গাইজ, যদি কিবা জানিব লগা আছে কমেণ্ট কৰি জনাব, লগতে চেনেলটি ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।